Hello everyone, নমস্কাৰ মই পৰিস্মিতা আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰো সকলো ভালে আছে আৰু মোৰো ভাল আজিৰ ভিডিঅ'টো নামঘৰৰ পৰা আৰম্ভ কৰিছো মানে আজিৰ ভিডিঅ'টো অলপ আধ্যাত্মিক হ'ব আৰু মানে আমাৰ মাহতি গোলাঘাট দেওপানী দুৰ্গা মন্দিৰলৈ গৈছিল ফুৰিবৰ বাবে মানে মন্দিৰলৈ গৈছিল আৰু তাৰ আগতে সেইকাৰণে আমাৰ ঘৰৰ নামঘৰতে প্ৰথমতে আগদিনাখন সন্ধিয়া চাকি গছি জ্বলাই ল'লে যাতে তেওঁলোকৰ যাত্ৰাটো শুভ হয় হিয়াই কামনা কৰি এয়া আমি আৰু চাকি জ্বলাবৰ কাৰণে গলো সকলোৱে মিলি কিন্তু আজিৰ ভিডিঅ'টোত মোক দেখা নাপাব দেই মানে মায়ে যেহেতু গৈছিলে মই যোৱা নাছিলো সেইকাৰণে মায়ে ভিডিঅ' অলপ কৰি আনিছে কিন্তু ভিডিঅ'বোৰ ইমান ভাল হোৱা নাই দেই মানে মায়ে ইমান ভালদৰে নাজানে ন কৰিবলৈ যেনে তেনে অলপমান কৰি আনিছে আৰু হেই গতিকে যেনেকৈ আহিছে তেনেকৈ দি দিছো ভিডিঅ'টো আপোনালোকে চাই যাব আৰু কেনে পালে মোক কমেন্ট কৰি জনাব ঠিক আছে তেন্তে বেছি কথা নকওঁ ভিডিঅ'টোত আপোনালোকে চাই থাকক আৰু ভিডিঅ'টোৰ সেই সময়বোৰ ভিডিঅ'টোৰ দ্বাৰাই সেই সময়বোৰ ধৰি ৰাখিলে ঠিক আছে তেন্তে আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিব এই বলো ভিডিঅ' কৰিবিয়া এইফালে চাবলৈ কৈছো এই আমাৰ লিডাৰ মন্দিৰলৈ আহি ভাল লাগিছে দেই তাই অহাই নাই